আপোনালোকে এনআৰচিৰ বায়োমেট্ৰিক আধাৰ কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে যিকোনো মোবাইলৰ এটা ব্ৰাউজাৰ খুলি ল'ব। মই ক্ৰম ব্ৰাউজাৰটো খুলি লৈছোঁ আৰু ইয়াতে UIDAI সেইটো টাইপ কৰিব। টাইপ কৰাৰ পিছত আপোনালোকৰ সন্মুখত যিটো প্ৰথম ৱেবছাইট আহিব সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এখন নতুন স্ক্ৰীন খোল খাব আৰু তাতে দেখা পাব আপোনালোকে যে তলত স্ক্ৰল কৰিলে ডাউনলোড আধাৰ বুলি লিখা থাকিব। তাৰপিছত আমি ডাউনলোড আধাৰত ক্লিক কৰাৰ পিছত আমাৰ সন্মুখত আকৌ এখন নতুন স্ক্ৰীন খোল খাব। ইয়াতে আমি দেখিব পাৰিম যে আধাৰ কাৰ্ড নম্বৰ, তাৰপিছত এনৰলমেণ্ট ID আৰু ভাৰ্চুৱেল ID নম্বৰ থাকিব। যিহেতু আমি এনআৰচিৰ বায়োমেট্ৰিকৰে আমি ডাউনলোড কৰিম, তাৰ কাৰণে আমি এনৰলমেণ্ট IDটো ইয়াতে বহুৱাই দিম। মই মোৰ এনৰলমেণ্ট IDটো ইয়াত বহুৱাই দি আছোঁ। আপোনালোকে আপোনালোকৰ এনৰলমেণ্ট IDটো বহুৱাই দিব। তাৰপিছত আমি EID ডেটটো আমি সিলেক্ট কৰিম ৰিচিপ্টখনৰ পৰা আৰু আমাৰ সেই ৰিচিপ্টখনত থকা টাইমটো আমি সিলেক্ট কৰি ল'ম। সিলেক্ট কৰাৰ পিছত আমি তলত দেখিব পাৰিম এটা কেপচা থাকিব। কেপচাটো সম্পূৰ্ণ শুদ্ধৰূপে আমি বহুৱাম আৰু আমি সাবমিট বাটনত ক্লিক কৰিম। সাবমিট বাটনত ক্লিক কৰাৰ পিছত আমি দেখিব পাৰিম যে আমাৰ মোবাইলত যিটো মোবাইল দিয়া আছিলে সেই ৰিচিপ্টখনত আধাৰ কাৰ্ড বনোৱাতে সেই মোবাইল নম্বৰটোত এটা OTP আহিব আৰু আমি OTPটো সম্পূৰ্ণ শুদ্ধকৈ বহুৱাই দিম। OTP দিয়াৰ পিছত আমি তলত দেখিব পাৰিম ভেৰিফাই এণ্ড ডাউনলোড। তাতে ক্লিক কৰাৰ পিছত আমাৰ আধাৰ কাৰ্ডখন ডাউনলোড হৈ যাব আৰু এটা মেছেজ আহিব কংগ্ৰেচুলেশ্যনছ বুলি। যিহেতু এইটো প্ৰটেক্টেড থাকিব, আধাৰ কাৰ্ডখন অপেন কৰাৰ বাবে আমি পাছৱাৰ্ড দিব লাগিব। পাছৱাৰ্ডটো আপোনালোকৰ প্ৰথম 4টা লেটাৰ আপোনাৰ নামৰ আৰু আপোনাৰ জন্মৰ তাৰিখটোৰ ইয়াৰটো দিব। দিয়াৰ পিছত দিলে আপোনাৰ আধাৰ কাৰ্ডখন খোল খাব। যদি কাৰোবাৰ মোবাইল নম্বৰৰ লগত আধাৰ কাৰ্ড লিংক নাথাকে তেন্তে মোক কমেণ্টত জনাব, মই সম্পূৰ্ণৰূপে হেল্প কৰিম।